হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ 2022 চনত আসাম পুলিচ কনষ্টেবলৰ হৈ যোৱা প্ৰশ্ন কাকতখিনি আজি আপোনালোকৰ মাজত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু 2022 চনৰ আসাম পুলিচ কনষ্টেবলত কি প্ৰশ্ন কাকত আহিছিল সেই গোটেইখিনি প্ৰশ্ন কাকত আপোনালোকৰ ওচৰত আজি আলোচনা কৰিম। গতিকে বিশেষ আলোচনা নকৰি ভুলক আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া কুৱেশ্যন নম্বৰ 1। কুৱেশ্যন নম্বৰ 1ত আহিছিল পথৰুঘাটৰ ৰণ হোৱা ঠাইখনৰ নাম কি? পথৰুঘাটৰ ৰণ হোৱা ঠাইখনৰ নাম হ'ল দৰং। কুৱেশ্যন নম্বৰ 2, ভাৰতৰ নোবেল বঁটা কোনে প্ৰথমে লাভ কৰিছিল? ভাৰতৰ নোবেল বঁটা কোনে প্ৰথমে লাভ কৰিছিল? এনচাৰ হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতৰ প্ৰথম নোবেল বঁটা লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 3, আহোমে মোগলক কোন চনত শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰিছিল? আহোমে মোগলক কোন চনত শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰিছিল? 1671 চনত। এতিয়া বন্ধুসকল কুৱেশ্যন নম্বৰ 4, মেৰী কমে অলিম্পিকত কেইটা পদক লাভ কৰিছিল? মেৰী কমে অলিম্পিকত কেইটা পদক লাভ কৰিছিল? এনচাৰ হ'ব এটা। এতিয়া কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5, বৰদলৈ ট্ৰফি কি খেলৰ লগত জড়িত? এনচাৰ ফুটবল খেলৰ লগত জড়িত। এতিয়া বন্ধুসকল কুৱেশ্যন নম্বৰ 6, 2022 চনত বিশ্বকাপ ফুটবল ক'ত অনুষ্ঠিত হ'ব? এইটো হৈ গৈছে এতিয়া কাটাৰত। কুৱেশ্যন নম্বৰ 7, 56 সংখ্যক জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছে? এনচাৰ নীলমণি ফুকন। 56 সংখ্যক জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছে? নীলমণি ফুকনে। কুৱেশ্যন নম্বৰ 8, কলীয়া ভোমোৰা দলঙে কোন দুখন ঠাইক সংযোজন কৰিছে? এনচাৰ হ'ব নগাঁও আৰু শোণিতপুৰ। কুৱেশ্যন নম্বৰ 9, ভালকৈ দেখা যোৱা নাই, চৰি। অসমত লোকসভাৰ আসনৰ সংখ্যা কিমান? এনচাৰ হ'ব 14টা। কুৱেশ্যন নম্বৰ 10, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন? এনচাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ। কুৱেশ্যন নম্বৰ 11, হালধীয়া চৰায়ে বাওধান খায় গ্ৰন্থৰ লেখক কোন? এনচাৰ হ'ব হোমেন বৰগোহাঁই। কুৱেশ্যন নম্বৰ 12, ভাৰতীয় সেনা INAৰ শ্লোগানটো কি? জয় হিন্দ। এনচাৰটো হ'ব জয় হিন্দ। ভাৰতীয় সেনা INAৰ শ্লোগানটো হ'ল জয় হিন্দ। কুৱেশ্যন নম্বৰ 13, সতী সাধিনী কোন বংশৰ আছিল? সতী সাধনী কোন বংশৰ আছিল? চুতীয়া বংশৰ। কুৱেশ্যন নম্বৰ 14, তলৰ কোনখন জিলা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ নহয়? এনচাৰ হ'ব গোলাঘাট। কুৱেশ্যন নম্বৰ 16, আনন্দ মঠৰ লেখক কোন আছিল? এনচাৰ হ'ব বংকিম চন্দ্ৰ চট্টোপাধ্যায়। কুৱেশ্যন নম্বৰ 17, নামঘোষাৰ ৰচক কোন? নামঘোষাৰ ৰচক মাধৱদেৱ। কুৱেশ্যন নম্বৰ 18, 1935 চনত মুক্তি লাভ কৰা জয়মতী ছবিৰ পৰিচালকগৰাকী কোন? এনচাৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। কুৱেশ্যন নম্বৰ 19, সবৰমতী আশ্ৰম ক'ত আছে? সবৰমতী আশ্ৰম ক'ত আছে? এনচাৰ হ'ব গুজৰাটত আছে। সবৰমতী আশ্ৰম গুজৰাটত আছে। কুৱেশ্যন নম্বৰ 20, তলৰ কোনবিধক গল্ড চিল্ক বুলি কোৱা হয়? এনচাৰ হ'ব মুগা। মুগাক গল্ড চিল্ক বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 21, উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয়? উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয়? এনচাৰ হ'ব শিৱৰ। কুৱেশ্যন নম্বৰ 22, ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল? ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল? এনচাৰ হ'ব 1885 চনত। 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল। কুৱেশ্যন নম্বৰ 23, অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? অসম চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল? 15 আগষ্ট 1985 চনত। 15 আগষ্ট 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল। বন্ধুসকল, ভিডিঅ'টোৰ দ্বাৰা যদি আপুনি অলপ হ'লেও উপকৃত হৈছে, অনুগ্ৰহ কৰি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে আগন্তুক সময়ত কেনেধৰণৰ ভিডিঅ' বিচাৰে কমেণ্ট কৰি জনাব।